হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মই স্কুলৰ পৰাই ভ্লগটো আৰম্ভ কৰি দিছোঁ। এইখনে হৈছে আমাৰ পুথিমাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল। যিহেতুকে এইবাৰ আমাৰ স্কুলখন 100 ইয়াৰ্ছ কমপ্লিট হ'ল, সেইবাবে প্ৰথমৰ পৰাই মই আজি মোৰ ভ্লগত মোৰ স্কুলখনে দেখুৱাইছোঁ। এইখন স্কুল 1926 চনতে স্থাপিত হৈছিল আৰু এতিয়া 2026 চনত 100 ইয়াৰ্ছ কমপ্লিট হ'ল। আৰু সেইদিনাখনে মানে 4 জানুৱাৰী তাৰিখে আছিল ইয়াৰ শুভাৰম্ভণি। গতিকে আমি তালৈকে গৈছিলোঁ মোৰ লগৰ কেইজনীৰ লগত। আৰু যিহেতুকে 4 জানুৱাৰীৰ শুভাৰম্ভণি কৰিছিল আৰু ধুনীয়াকৈ এটা অনুষ্ঠান পতা হৈছিল, গতিকে আমি সকলোবিলাকে মিলি গৈছিলোঁ। আৰু যাই পাওঁতে দেৰিয়ে হৈছিল, 11টামান বাজিছিল। গতিকে আমি ডাইৰেক্ট শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু এনেকৈ আমি উপভোগ কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি স্কুললৈকে ৰাওনা হ'লোঁ। আৰু স্কুলত ধুনীয়াকৈ আমি ফটো চটো উঠি সকলোবিলাকে মেম ছাৰ সকলোকে লগ কৰি প্ৰগ্ৰেমবিলাক উপভোগ কৰিলোঁ। আৰু যিহেতুকে প্ৰগ্ৰেম ৰাতিলৈকে আছিল, কিন্তু ঘৰত থাকিবলৈ ইমান দেৰিলৈকে থাকিবলৈ পাৰ্মিশ্যন নিদিয়ে ৰাতি। আৰু গতিকে যিহেতুকে আমাৰ স্কুলখন দূৰো হয় আমাৰ ঘৰৰ পৰা, গতিকে ৰাতিলৈকে থকাটো সম্ভৱপৰ নহয়। সেইবাবে ভাবিলোঁ যে সোনকালে গৈ সোনকালে উভতি অহাই যাওক। আমি গৈছিলোঁ 11টামানত আৰু ঘৰ আহি পাওঁতে 4টা-5টামান হৈয়ে গৈছিল। আৰু তাতে যিহেতুকে খোৱা বোৱাৰ ব্যৱস্থাও কৰিছিল, গতিকে আমি সোনকালে খাই বৈ ঘৰলৈকে উভতি আহিছিলোঁ। বাকী ভিডিঅ'বোৰ চাই কেনেকুৱা পাই আছে জনাব। আৰু মই যিহেতুকে নতুনকৈ ভ্লগ বনাবলৈ আৰম্ভ কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু ৰাতিলৈকে আহি মই বনালোঁ এগ পোলাও। ডেটছ ইট। ভিডিঅ'টো চাই কেনে পালে জনাব।